যদি আপুনি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষত থকা বেল আইকনটো দবাই দিয়ক। পৃথিৱীৰ বেছিসংখ্যক লোকৰ নজনা বস্তু জনা, অচিনাকি বস্তু চিনা আৰু নেদেখা বস্তু দেখিবলৈ মন যায়। কিন্তু বেছিসংখ্যক লোকৰ আৰ্থিক দুৰ্বলতাৰ কাৰণে পৃথিৱীৰ এই সুন্দৰ ঠাইবিলাকৰ মনোমোহা দৃশ্য উপভোগ কৰিব নোৱাৰে। নৰৱে পৃথিৱীৰ এনেকুৱা এখন দেশ য'ত 6 মাহ দিন আৰু 6 মাহ ৰাতি হৈ থাকে। আজি মই আপোনালোকক জনাম নৰৱেৰ বিষয়ে কিছুমান এনেকুৱা তথ্য যি শুনি হয়তো আপুনি আচৰিত হ'ব। নৰৱে হৈছে উত্তৰ ইউৰোপত অৱস্থিত এখন সৰু দেশ। ইয়াক পৃথিৱীৰ সুন্দৰ দেশবিলাকৰ ভিতৰত অন্যতম বুলি জনা যায়। নৰৱেৰ চহৰ, নদী, বাট-পথ, অট্টালিকা আৰু ইয়াৰ মনোমোহা পৰিৱেশে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ যথেষ্ট। ইয়াত মাজনিশা আকাশত সূৰ্য দেখা পোৱা যায় আৰু সেই সময়ত সূৰ্যৰ পোহৰ যেতিয়া চহৰৰ ওপৰত পৰে, সেই দৃশ্য সকলোকে মুগ্ধ কৰি তোলে। ইয়াৰ মনোমোহা দৃশ্য উপভোগ কৰিবলৈ পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা বছৰি বহু সংখ্যক লোক ভ্ৰমণ কৰিবলৈ আহে। নৰৱে ইউৰোপৰ ভিতৰত দ্বিতীয় আৰু পৃথিৱীৰ ভিতৰত চতুৰ্থ ধনী দেশ। আৰৱ দেশবোৰৰ বাহিৰে নৰৱে এনে এখন দেশ য'ত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক গেছ আৰু তেল পোৱা যায়। নৰৱেত ধনী আৰু গৰীবৰ মাজত পাৰ্থক্য খুবেই কম আৰু ইয়াত চৰকাৰৰ ফালৰ পৰাও বহু সা-সুবিধা পোৱা যায়। নৰৱেত চুৰি ডকাইতি বা প্ৰতাৰণা খুবেই কম। ইয়াৰ বাবে হয়তো নৰৱেৰ মানুহক পৃথিৱীৰ ভিতৰত সুখী মানুহ বুলি মনা হয়। নৰৱেৰ জেলবিলাক চাই আপুনি হয়তো আচৰিত হ'ব, কাৰণ ইয়াৰ জেলবিলাক দেখাত প্ৰায়েই হোটেলৰ নিচিনা আৰু ইয়াৰ জেলবিলাকত সকলো ধৰণৰ সা-সুবিধা প্ৰদান কৰা হয়। ইয়াৰ বাহিৰেও অপৰাধীৰ শাস্তি হিচাপে মৃত্যুদণ্ডও দিয়া হয়। নৰৱেত বেছি সংখ্যক লোকেই নৰৱেগিয়ান ভাষাত কথা কয় আৰু কেৱল কিছু সংখ্যক লোকেই ইংৰাজী ভাষাটো ব্যৱহাৰ কৰে। নৰৱেত ৭৫% খ্ৰীষ্টান ধৰ্ম আৰু ৩% কেৱল ইছলাম ধৰ্ম লোক বসবাস কৰে। এই দেশত ছোৱালীসকলক বহুত বেছি পৰিমাণে সুযোগ সুবিধা দিয়া হয় আৰু এই দেশত বিয়াৰ আগত শাৰীৰিক সম্পৰ্কত লিপ্ত হোৱাটো বেয়া চকুৰে নাচায়। নৰৱে ইউৰোপৰ এনেকুৱা এখন দেশ যিটো দেশ ইউৰোপ ইউনিয়নৰ কোনো অংশ নহয়। ইয়াৰ বাবেই নৰৱেৰ মুদ্ৰা হিচাপে ইউৰো ব্যৱহাৰ কৰা নহয়। নৰৱেৰ মুদ্ৰাক ক্ৰন বুলি কোৱা হয়। নৰৱেৰ ১ ক্ৰন আৰু ভাৰতৰ ৪ টকা ৫০ পইচা। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব।